মানে মোৰ চেলেঞ্জটো হৈছে ৰাতিপুৱা 4:30টাৰ আগত উঠা আৰু মোৰ চেলেঞ্জটো হ'ব 12 জুনৰ পৰা 2 জুলাইলৈ গম পাইছে তো মজাকে ডেইলি ভ্লগ দিম আপোনালোকে চাব দিয়ক এনেকুৱা গৰম দিলে কি হ'ব ঠিক নাই কিন্তু একে জাতে উঠিব লাগিব সাৰ সকলে 21 দিনীয়া এটা চেলেঞ্জলৈ আপোনালোকক স্বাগতম জনাইছো 21 দিন ৰেগুলাৰ ভ্লগ মজাকে দিম তো কেনেকুৱা কি হয় মানে মোৰ চেলেঞ্জটো হৈছে ৰাতিপুৱা 4:30টাৰ আগত উঠা গম পাইছে তো আজি হৈছে 12/6/2025 তো 4:09তে উঠিলো আৰু উঠি মেলি আগফালে আহিলো চাওকচোন কিমান এটা ঠাণ্ডা পৰিৱেশ মানে 21 দিন একদিনো মিছ হ'বলৈ নিদিওঁ তো কেনেকুৱা কি হয় চাম পাৰো নে নোৱাৰো তাৰ ওপৰতে মজাকে ভিডিঅ' দিম আপোনালোকে নিশ্চয় চাব ইয়া হৈছে আমাৰ বৰ্তা মানিবলগীয়া 3:30টাতে উঠিলে মানে ৰেগুলাৰ এদিন বুলি নহয় বা আজি 4:30টাত বা কাইলৈ কেনেকুৱা বুলি নহয় মানে সদায় উঠে তো বৰ্তাও পাইছে মই কিয় নোৱাৰিম মোৰ চেলেঞ্জটো লৈছো তেতিয়া উঠিমেই আৰু দিয়ক আৰু এইকণলৈকে আহিলো আৰু ইয়াৰ পৰা ঘূৰো কিন্তু আমাৰ বৰ্তা মানিবলগীয়া আকৌ ইফালে গৈছেগে মই ক'লো হ'ব আপুনি যাওক মই দাঁত ব্ৰাছ কৰোঁ উপায় নাই আৰু দিয়ক অলপমান ইয়াৰ সময় হৈছে সূৰ্য ওলাইছে আৰু 4:41 হৈছে গম পাইছে তো আজি ৰ'দ তামাম হ'ব আৰু মোৰ চেলেঞ্জটো হ'ব 12 জুনৰ পৰা 2 জুলাইলৈ গম পাইছে তো মজাকে ডেইলি ভ্লগ দিম আপোনালোকে চাব দিয়ক 21 দিন একদিন মিছ হ'লে কি হ'ব ঠিক নাই তো তাৰলৈকে মই চেলেঞ্জ ৰাখিছো আৰু এতিয়া মই ওলাইছো ভিডিঅ' আপলোড দিব ভিডিঅ' ধুনীয়াকৈ দি আহিলো আৰু এতিয়া ওলাইছো মই বিপুৰেলে দোকানৰ এটা বস্তু আনিবলৈ আৰু এনেকুৱা গৰম দিলে কি হ'ব ঠিক নাই হ'লেও উপায় নাই সেই গৰমত আহিবলগীয়া হৈছে আৰু দিয়ক ট্ৰেফিকৰ ৰুল ধুনীয়াকৈ মই পালন কৰোঁ গতিকে অলপ সময় ৰখিয়ে দিছোঁ বাৰু দোকান আহি পালো এটা সৌভাগ্য যে ফেনখন চলি আছে হ'লেও আমি নচলিলেও কাম কৰিবই লাগিব যিহেতু উপায় নাই বাৰু গাইছ ধুনীয়াকৈ ল'লো তাৰপিছত ঘৰলৈ বুলি আহিলো ৰাতিপুৱানো কাৰ উঠিবলৈ মন যায় চাওকচোন কিন্তু চেলেঞ্জ ল'লে পাৰি গম পাইছে কিন্তু একে জাপে উঠিব লাগিব সাৰ পোৱাৰ লগে লগে এই নহয় যে আৰু 5 মিনিট আৰু 10 মিনিট তেনেকৈ ৰখি থাকিলে উঠিব কেতিয়াও নোৱাৰে দিয়ক